চাওকচোন এবাৰ কেনে কেনে চলাইছিলে নমস্কাৰ বন্ধুসকল, আজি আমি ওলাইছোঁ অকণমান ফুৰিবলৈ। যিহেতু বতৰটো আজি অকণমান বৰষুণ পৰা নাই, তো গতিকে আজি আমি অকণমান ওলাবলৈ মনটো ফ্ৰেছ কৰিবলৈ লৈছোঁ। আমি এসপ্তাহ ধৰি ঘৰতে থাকিছোঁ, যেনেকৈ বৰষুণ দিছে নেৰা নেপেৰা, আমি কি নকওঁ। এনেকৈ আজি বৰষুণটো দিয়া নাই বহুত ঠাইত, যেনেকৈ উজনি অসম আৰু নমনি অসম যেনেকৈ গুৱাহাটী নলবাৰীৰ পৰা গোটেই বানপানী ভৰি গৈছে। তো বহুত বেয়া লাগিলে শুনি পিনে, কিন্তু আমাৰ পিনেতো এতিয়ালৈকে এনেধৰণৰ অৱস্থা হোৱা নাই। হৈছে কিন্তু বৰষুণ দি আছে, গোটেই দিনটো বৰষুণ দিছে। আজি অকণমান নেৰা নেপেৰা হৈছে, আপুনি চাইছে এনেধৰণৰ অকণমান দুই বছৰ দেখাই দিম। তো ওলাও এতিয়া, আমাৰ ওচৰত এক্টিভা আছে হণ্ডা। আজি চাইছে আপুনি বতৰটো এনেকাই, কিন্তু অকণমান ভাল লাগি ফুফুৰ নিচিনা লাগিছে। তো ওলাইছে আৰু তো আমি ওলাইছোঁ, এইটো হণ্ডা এক্টিভা মোৰ যোনটো হয় লৈ পিনে। তো অকণমান সৰু এখন ৰাইড হ'ব, যিহেতু ঘৰত বহি বহি বৰিং লাগিছিলে, সেইবাবে অকণমান ওলাইছোঁ। চবলক আমি অকণমান ফুৰিবলৈ ওলাওঁ দেই। উইণ্ড চাইব তেনেহ'লে অকণমান এভইড কৰিব। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ব্লগটো ইমান ধুনীয়া, বতৰটো আজি ভাল লাগিছে, অকণমান ফুৰিবলৈ ওলাইছোঁ দে। আৰু বাছ এৰিয়া ৰখি আছে। তিন ক্ৰেন লগাই আছে ইয়াত। भाई लोग देखो इधर, ऐसे जन्ने का जे दुटा क्रेन लोई टानी ऐसे केने का हुमाइते दुटा क्रेन लगी ऐसे मैं मिस्त्री जनक साहब